মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত জনাইছোঁ। তোমালোক নিশ্চয় ভালে আছা। তোমালোক সুস্থ হৈ থাকা তাৰে কামনা কৰিছোঁ। আজি তোমালোকক মই অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যা পাঠটো শিকাবলৈ লৈছোঁ। শিকাম কাৰণ মোক বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে অষ্টম শ্ৰেণীৰ এই পাঠটো শিকাবলৈ কৈছে। গতিকে তেওঁলোকৰ যাতে সহায় হয়, আজি মই পাঠটো শিকাবলৈ লৈছোঁ। আহাচোন এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ। তোমালোকৰ কিতাপখন নিশ্চয় দেখিছা। এইখন তোমালোকৰ অষ্টম শ্ৰেণীৰ কিতাপ। পাঠটো উলিয়াই ল'বা। পাঠটো 20টা ইমান পৰিমেয় সংখ্যা 1 নম্বৰ অধ্যায়। এইটো দেখিছা নিশ্চয়। পাঠটো ওলাই ল'বা। পাঠটোৰ মাজলৈ যোৱাৰ আগতে আমি আন এটা কথালৈ আহোঁ। অৰুণ, অমৰ আৰু আমিৰে, তোমালোকৰ এই কিতাপৰ ইয়াতে লিখা আছে, অৰুণ, অমৰ আৰু আমিৰে মিলিজুলি তেওঁলোকৰ প্ৰত্যেকে নিজৰ ঘৰৰ বজাৰ কৰে। এনেদৰে লগ লাগি বজাৰ কৰিলে পাইকাৰী মূল্যতে বস্তু কিনিব পাৰি। পিছত খৰচ হোৱা পইচা সমানে ভগাই লয়। এবাৰ বজাৰ কৰোঁতে তেওঁলোকে 3টা জাতিলাও 65 টকাত আৰু 3যোৰ কণী 60 টকাৰে আৰু 1 ডজন কল 55 টকাত কিনিলে। কি কৈছে তোমাকে? তাহলে যদি সিহঁতে যদি এবাৰ বজাৰ কৰে, এবাৰ বজাৰ কৰোঁতে কি কৰে? জাতিলাও 3টা জাতিলাও কিনোতে কি টকা লৈছে? 65 টকা। 3যোৰ কণী, 3যোৰ কণী কিনোতে কি টকা গ'ল? 60 টকা। আৰু কেইজন কল? 1 ডজন কল। 1 ডজন কল কিনোতে কি টকা গ'ল? 55 টকা। এতিয়া চোৱাচোন, তেওঁলোকে এই যিখিনি টকা গ'ল সেই টকাখিনি সিহঁতে ভগাই লয়। কাৰণ ভগাই লয় মানে কি, টকাখিনি সিহঁতে ভগাই দিব লাগিব। ভগাই ল'ব টকাখিনি, বা কিমান টকাকৈ পৰিল সেই টকাখিনি সিহঁতে ভগাই গাড়ীবতে কিমান টকাকৈ পৰিব। এতিয়া তুমি চোৱাচোন, যদি আমি চাওঁ জাতিলাওত কেই টকা পৰিব, যদি সিহঁতৰ মাজত ভগাই লয়। জাতিলাওত একজনে জাতিলাওৰ কাৰণে কিমান টকা দিব লাগিব, একজনে জাতিলাওৰ কাৰণে কেই টকা দিব লাগিব, আমি যদি চাওঁ তেতিয়াহ'লে কেই টকা পৰিব? আচ্ছা, মানুহ কেইজন? এতিয়া জাতিলাও মানুহ মানে বস্তুৰ লগত নাই, মানুহ কেইজন? সিহঁতে ইয়াত মানুহ তোমালোকৰ মতে কেইজন? 3জন, হয়নে? গতিকে 3ৰে আমি জাতিলাওত কেই টকা একজনৰ কাৰণে পৰিব? গতিকে পৰিব কিমান? 65ক আমি কি কৰিব লাগিব? 3ৰে ভাগ কৰিব লাগিব। এতিয়া তাৰে কাৰণে তাৰপিছত কণীত কেইটা টকা দিব প্ৰত্যেকজনৰ মাজত? কণীৰ কাৰণে কিমান টকা দিব লাগিব? কিমান? 60 টকা। 60/3 কিমান? 60/3 এনে আমি কিমান হ'ব? 20 টকা। আকৌ কি আছে? কলৰ কাৰণে কিমান দিব লাগিব? এইটো মই ইয়াত লিখিছোঁ 55/3। আমি চোৱাচোন এটা কেইটামান সংখ্যা পাইছোঁ। চোৱাচোন এনে এই সংখ্যাটো চোৱা, 65/3, 55/3। এই সংখ্যাবিলাকক আমি আচলতে কি বুলি ক'ম? তোমালোকৰ মনত প্ৰশ্ন হয়তো আহিছে, আচলতে এই সংখ্যাবিলাক কি? এনেতো আমি জানো আগতে 65 এটা অখণ্ড সংখ্যা, 3 এটা অখণ্ড সংখ্যা, এইবিলাক জানো, তোমালোকে জানা। কিন্তু এনেকুৱা সংখ্যাবিলাকক কি বুলি কৈ আছো? আৰু এটা উদাহৰণ লওঁ। আহাচোন, শ্ৰীনগৰত, তোমালোকেতো জানাই শ্ৰীনগৰ, জম্মু কাশ্মীৰ শ্ৰীনগৰ এখন ঠাই। এইখন শ্ৰীনগৰ ঠাইখন ক'ত আছে? জম্মু কাশ্মীৰ ৰাজ্যতে আছে। জম্মু কাশ্মীৰ ৰাজ্য তাৰে এখন ঠাই শ্ৰীনগৰ। সেই শ্ৰীনগৰত কি হয়? উষ্ণতা বহুত কম, টেম্পাৰেচাৰ। গতিকে তাৰে উষ্ণতাবিলাক
এসপ্তাহত তাৰমানে এসপ্তাহত কিমান 7 দিন থাকে ধৰা 7 দিন প্ৰথম দিনা টেম্পাৰেচাৰ আছে -7 ডিগ্ৰী সেলসিয়াস দ্বিতীয় দিনা 4 ডিগ্ৰী সেলসিয়াস তৃতীয় দিনা 1 ডিগ্ৰী সেলসিয়াস তৃতীয় দিনা নেকি বুধবাৰ বৃহস্পতিবাৰে -5 ডিগ্ৰী সেলসিয়াস -8 ডিগ্ৰী সেলসিয়াস নেক্সট দিনা তাৰপিছত -10 ডিগ্ৰী সেলসিয়াস তাৰপিছত আছে -6 ডিগ্ৰী সেলসিয়াস এতিয়া তোমালোকক ক'লে যে কি ক'লে এই সপ্তাহটোৰ গড় তাপমাত্ৰা কি হ'ব আমি উলিয়াব লাগে গড় তাপমাত্ৰা তোমালোকে গড় তাপমাত্ৰা বুজি পাইছা গড় মানে কি গড় মান কেনেকৈ উলিয়াই আগতে তোমালোকে পাইছা আগৰ ক্লাছত বা ফটো পাইছা ফটো আছে গড় তাপমাত্ৰা কি গড় তাপমাত্ৰা কেনেকৈ উলিয়াম ইয়াত মুঠ তথ্য কিমানটা আছে মুঠ মাইনাছ গোটেইটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হা -7 ডিগ্ৰী -7 প্লাস মই ব্ৰেকেট দি দিছোঁ বাৰু সেলসিয়াসটো লিখা নাই এফত লিখিম -4 প্লাস -1 প্লাস কি আছে -5 ইয়াৰ পিছত আৰু 2 প্লাস হ'ব প্লাসৰ পিছত -8 প্লাস -10 প্লাস -6 এইখিনি আমাৰ মুঠ কিমানটা আছে কেইদিনৰ কাৰণে 7 দিনৰ কাৰণে এটা ফুল সংখ্যা এটা আছে 1 2 3 4 5 6 7 7টা এই 7টা হাতেদি আমি হৰণ কৰিব মানে গড় মান মানে কি তোমালোকে জানা মই কওঁ তথাপিও গড় মান মানে হ'ল তথ্য এটা মানে মুঠ মান কিমান আছে মুঠ মানখিনি প্ৰথমতে যোগ কৰিব লাগিব যোগ কৰি মুঠ মান কিমানটা আছে সেই সংখ্যা তথ্যৰ সংখ্যাটি হৰণ কৰিব লাগিব সেইটো গতিকে আমি এখিনি যোগ কৰি কি পাম তোমালোকে আমি টোটাল পাম গোটেইকেইটা ঋণাত্মক গতিকে 7 7 4 11 11 কে 12 12 আছে 17 17 ইয়াতে কিমান হ'ব আমি এইখিনি গোটেইখিনি তোমালোকে যোগ কৰি চাব পাৰো গোটেইখিনি আমি যোগ কৰি -41 পাম 41 ডিগ্ৰী সেলসিয়াস বাই 7 হ'ব হা এতিয়া ইয়াতো চাচোন এটা বেলেগ সংখ্যা হলো আমি প্ৰথমতে পাইছিলো কি পাইছিলো 65/3 এটা পাইছিলো 55/3 এতিয়া এটা পালো কি -41/7 এনেকুৱা সংখ্যা কিছুমানক আমি কি নাম দিম সেইটো কথা এই সংখ্যাবিলাকে আমি আমাৰ পাঠত পৰিমেয় সংখ্যা বুলি কম এতিয়া তোমালোকে জানছা পৰিমেয় সংখ্যা কোৱাৰ আগতে আমি এই সংখ্যাবিলাকক তুমি এটা কাম কৰিম কিছুমান ইংৰাজী বৰ্ণমালাৰ আখৰেৰে নাম দিম যেনে 65 টোক আমি পি বুলি যদি ধৰি লওঁ আৰু এইবিলাক তো প্ৰত্যেকটা এটা অখণ্ড সংখ্যা প্ৰত্যেকটা 65 3 55 -41 হা এইবিলাক প্ৰত্যেকটা এটা অখণ্ড সংখ্যা চোৱা 65 3 3 -41 প্ৰত্যেকটা এটা অখণ্ড সংখ্যা এটা 7 প্ৰত্যেকটা অখণ্ড সংখ্যাক আমি যদি পি আৰু কিউ বুলি লিখো পি আৰু কিউ বুলি তেতিয়া হলে আমি এটো কি কৰিম এটো কি বুলি লিখিম 65 পি বাই কিউ বুলি লিখিম আমি 65/3 পি বাই কিউ আকাৰত লিখিম তেতিয়া আমি তাৰমানে কি পি বাই কিউ ইকুৱেল সমান কি হ'ব তাৰমানে 3 য'ত চোৱা এটা চোৱাচোন য'ত পি মানে কি হ'ল 65 আৰু কিউ মানে কি হ'ল আৰু কেনেকৈ এতে পি মানে কি হ'ব এইটো এই 65/3 41/7 এটো কি মানে কি হ'ব য'ত এটা 55/3 এই হল পি কি হ'ব এই ইয়াত পি মানে কি হ'ব ইয়াত পি মানে 55 হ'ব
আৰু কিউ মানে কি হ'ব 3 হ'ব হা 3 হ'ব সেইদৰে চোৱাচোন এইটো পি মানে কি হ'ব -41/7 পি মানে ইয়াত পি মানে কি হ'ব -41 আৰু কিউ মানে ইয়াত কি হ'ব তেতিয়াহ'লে 7 বুলি কওঁ 7 হ'ব একচুৱেলি কিন্তু পি আৰু কিউ এটা নিশ্চিত মান নাই কিউ মানেতো আমি একচুৱেলি এইবিলাক ভেৰিয়েবল হা তোমালোকে জানা চলক পাইছা এইবিলাক চলক কিছুমান চলক বুলিও কয় আচলতে ইংৰাজী আখৰ বৰ্ণমালা ইংৰাজী আখৰ কিন্তু এইবিলাক কিছুমান ভেৰিয়েবল আমি চলক বুলি কয় তোমালোকৰ গণিতত হা আৰু এইবিলাকৰ মান নিৰ্দিষ্ট নহয় বদলি থাকোঁ চেঞ্জ হৈ আমি বেলেগ বেলেগ কওঁ গতিকে এইটোত -41/7 মানে ই মানে 7 আৰু ঠিক আছে তেতিয়াহ'লে পৰিমাণ সংখ্যা কম পৰিমাণ সংখ্যা আমি সংখ্যা কেনেকৈ লিখিম তোমালোকে ধুনীয়াকৈ কিতাপত দিয়া আছে পৰিমাণ সংখ্যা কাক গ'লে এই ইয়াতে তোমালোকে চাবা পৰিমাণ সংখ্যা কাক গ'লে ধুনীয়াকৈ লিখা আছে চোৱাচোন জীৱৰ সংখ্যা p/q আদিত লিখিব পৰা যায় য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal 0 এই সংখ্যাবোৰকে পৰিমাণ সংখ্যা বোলে কিউটো কিন্তু শূন্য হ'ব নোৱাৰিব কিউটো যদি শূন্য হয় এইটো পৰিমাণ নাথাকিব লিখা আছে মই দেখাই দিছোঁ তোমালোকক গতিকে তোমালোকে নিশ্চয় বুজিছা জীৱৰ সংখ্যা p/q আদিত লিখিব পৰা যায় য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal 0 সেই সংখ্যাবোৰক পৰিমাণ সংখ্যা বোলে এতিয়া পৰিমাণ সংখ্যা নিশ্চয় তোমালোকে বুজি পালা তোমালোকে সংখ্যাটো লিখি থৈ দিবা ধুনীয়াকৈ কিতাপৰ পৰা চাই মই তোমালোকক দেখাই দিছোঁ এইটো কিউটো কিয় শূন্য নহয় p/q হ'ব লাগিব p/q আকাৰ হ'ব লাগিব আহি বা আকাৰ এনেকুৱা আকাৰত থকাবিলাকে আমি পৰিমাণ সংখ্যা বুলি কওঁ কিন্তু য'ত q is not equal 0 এনেকুৱা হ'ব লাগিব কিউটো শূন্য হ'ব নোৱাৰে চাবাচোন লাগে যদি এইটো চোৱাচোন 6/1 বা 2 বা 3 বা 7 বুলি কয় এটা পৰিমাণ সংখ্যা 6/7 এইটো ধুনীয়াকৈ কিউটো শূন্য নহয় কাক আছে যদি শূন্য হয় আমি ইয়াত আমি শূন্য লিখিলোঁ তথা শূন্য 6/0 লিখিলোঁ তোমালোকেতো জানা কোনো এটা সংখ্যাকে আমি শূন্য যদি হৰণ কৰোঁ শূন্য আমি কোনো সংখ্যাই নাপাওঁ ইয়াৰ মানে নাপাওঁ কিন্তু তোমালোকে জানা শূন্যক 6 হৰণ কৰিব পাৰি ইয়াৰ উত্তৰটো কিন্তু শূন্য মানে এইটো এনেকৈ আকাৰত থাকিব পাৰে ইয়াৰ উত্তৰটো শূন্য এইটো মানে হয় এইটো হয় এইটো পৰিমাণ সংখ্যা হয় 0/6টো বা শূন্যটো পৰিমাণ সংখ্যা হয় কাৰণ আমি শূন্যটো এনেকুৱা আকাৰত লিখিব পাৰিম পৰিমাণ p/q আকাৰত লিখিব পাৰিম কিন্তু এইটো নহয় শূন্য নহয় কাৰণ 6/0 মানে ইয়াৰ মানে নাই আমি কোনো মান নাই ইয়াৰ কোনো মান নাই মান আছে পিছত তোমালোকে পাবা ডাঙৰ ক্লাছত কি মান আছে ইয়াৰ মানটো অসীম ইনফিনিটিভ বুলি কয় ইনফিনিট এনেকুৱা এটা মান আছে চিম্বল পাবা পিছত ডাঙৰ ক্লাছ পাবা কলেজত গ'লে পাবা সেইকাৰণে এইটো সংখ্যা পৰিমাণ সংখ্যা নহয় সেইকাৰণে কি স্মৰণ কৰিছিলোঁ এতিয়া আন এটা কথা আমি জানি থোৱা আহাচোন কি সকলো অখণ্ড সংখ্যা আমি সকলো অখণ্ড সংখ্যা সকলো অখণ্ড সংখ্যাক আমি p/q আদি লিখিব পাৰোঁ
সকলো অখণ্ড সংখ্যাকে এটা তোমালোকে জানি থবা সকলো অখণ্ড সংখ্যা চোৱা অখণ্ড সংখ্যা আমি অকল এই যদি পালোঁ আমি 65/5/3 সেইটোৱে একেবাৰে পৰিমাণ সংখ্যা নহয় এই কিছুমান যেনে অখণ্ড সংখ্যা বা গতা সংখ্যা অখণ্ড সংখ্যা এটা 6 এই 6টোকো আমি কিভাবে আৰু লিখিব পাৰোঁ কেনেকৈ চাওচোন উত্তৰটো 6 হ'ব লাগিব তাৰে আমি কি কৰিব লাগিব 6 পাব লাগিব আমি এই 6 আমি এনেকৈ লিখিব পাৰোঁ আৰু এনেকৈ বেলেগ লিখিব পাৰোঁ ইয়াত ধৰা 12 লিখিলোঁ 6 দুগুণ কিমান 12 হ'ল 1 2 গুণ 2 চোৱা উত্তৰটো একেই 6 পাবা 6 ক আমি এনেকৈ লিখোঁ 6/1 বাকী আৰু 6 লৈ 3 গুণ কৰাচোন 6 দুগুণ কিমান 18 6 দুগুণ 18 এনেকৈ 2 লৈ 3 গুণ কৰাচোন কি হ'ব 6 হ'ব সেইদৰে চোৱাচোন এই -8 চোৱা -8 তো আমি তলত একো নাই কিন্তু ইয়াত দেখাত একো নাই কিন্তু আছে কি আছে -8/1 আমি এনেকৈ লিখিব পাৰোঁ মানে কি চাওক p/q কাৰণে আমি লিখিব পাৰোঁ বা তোমালোকে চাওচোন -8/2 আৰু বেলেগ বেলেগ হ'ব পাৰি তুমি আৰম্ভ কৰাচোন 2 পূৰণ কৰি দিলে কি 8 দুগুণ হ'ল -16 বা 2 পূৰণ কৰিলে 3 তো হ'ব পাৰে -8 হয় না নহয় তুমি যদি কৰি চোৱা অলপ 2 হৰণ কৰিলে কি পাম -8 পাম তেতিয়াহ'লে -8ক আমি এইদৰে লিখিব পাৰোঁ -16/2 লিখিব পাৰোঁ গতিকে এইবিলাকক এইটো হ'ল কি p/q আকাৰ হৈ গ'ল হয় না নহয় p/q আকাৰ লিখিছোঁ আমি ইয়াত p/q আকাৰ যিহেতু লিখিব পাৰোঁ এনেকুৱা গতিকে তাৰমানে সকলোবিলাক অখণ্ড সংখ্যাই কি ইয়াৰে লিখিব পাৰোঁ আমি p/q আকাৰে লিখিব পাৰোঁ সকলোবোৰ অখণ্ড সংখ্যাই বা আমি এনেদৰেও ক'ব পাৰোঁ যে সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যাও হয় তেতিয়াহ'লে আজি এইখিনিকে থাকক তোমালোকে ইয়াত আৰু নিশ্চয় আজি অপৰিমেয় সংখ্যাটো কি তোমালোকে বুজি পালা ইয়াৰ পিছত আকৌ বেলেগ ইয়াৰ বিধি আছে জানিব লগা আৰু বহুত কথা আছে পৰিমেয় সংখ্যাৰ সেইবিলাক মই শিকাম নেক্সট ভিডিঅ'ত